হেল্ল' বন্ধু বান্ধৱীসকল, ফ্ৰী এডভাইচ DRX ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল, আজি আপোনালোকৰ সৈতে কথা পাতিম মালমিন চিৰাপ এটাৰ বিষয়ে। এই চিৰাপটো সাধাৰণতে কেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগে, ইয়াৰ পৰা হোৱা উপকাৰসমূহ আৰু ইয়াৰ পৰা হোৱা ছাইড এফেক্টসমূহৰ বিষয়ে আপোনালোকৰ সৈতে কথা পাতিম। ইয়াৰ ড'জ কি, ইয়াৰ ব্যৱহাৰৰ নিয়মসমূহ আপোনালোকৰ সৈতে কথা পাতিম। তাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট, যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন প্ৰেছ কৰি থ'ব। তো বন্ধুসকল, আহক এতিয়া এই চিৰাপটোৰ সম্বন্ধে জানি লওঁ। জগত ফাৰ্মা কোম্পানীৰ দ্বাৰা মেনুফেকচাৰ 200 ml চিৰাপটো, এই মালমিন চিৰাপটো সাধাৰণতে আপোনালোকে 2-3টা ফৰ্মত পাই যাব। এইটো আপোনালোকে 100 ml পাব, 200 ml পাব, আপোনালোকে কেপচুল হিচাপেও এইটো পাব। বন্ধুসকল, যোনে যিটো ব্যৱহাৰ কৰি ভাল পায়। সাধাৰণতে এই চিৰাপটো ফুড ছাপ্লিমেণ্ট এটা চিৰাপ, মাল্টিভিটামিন মাল্টি মিনাৰেল চিৰাপ। এইটো খোৱাৰ ফলত যিসকল মানুহ অতিকৈ দুৰ্বল, বহাৰ পৰা উঠিলে মূৰৰ ঘূৰণি উঠে বা হাত ভৰি শক্তি নাপায়, হাত ভৰিত ৰিম ৰিম বা জিনজিননি ভাৱ, তেনেকুৱা ভাৱ থাকে, তেওঁলোকৰ ক্ষেত্ৰত এই চিৰাপটো ব্যৱহাৰ কৰিলে এইটোৰ পৰা সঠিক ৰিজাল্ট পাব পাৰে। বন্ধুসকল, এই চিৰাপটো ব্যৱহাৰ কৰাৰ ফলত আপোনালোকে যিসকল মানুহৰ এনাৰ্জি পাৱাৰ কম বা শৰীৰৰ শক্তি কম, ইমিউনিটি কম, তেওঁলোকে এই চিৰাপটো ব্যৱহাৰ কৰিলে পুনৰাই ইমিউনিটি বা শক্তি ঘূৰাই পাব পাৰে। বন্ধুসকল, এই চিৰাপটো ব্যৱহাৰ কৰাৰ নিয়মটো হৈছে দৈনিক আহাৰৰ পিছত দিনে 2 বাৰ 10 ml কৰি বা 2 চামুচ কৰি দিনে 2 বাৰ ব্যৱহাৰ কৰিব লাগে। বন্ধুসকল, এই চিৰাপটো অতিমাত্ৰা ব্যৱহাৰ কৰাৰ ফলত বা অভাৰড'জ লোৱাৰ ফলত হ'ব পৰা সাধাৰণ কেইটামান ছাইড এফেক্ট হৈছে, যেনেকৈ বমিৰ ভাৱ হোৱা বা পাতলা পায়খানা খোৱা বা মূৰ ঘূৰণি, বা যদি কাৰোবাৰ স্কিনত গুটিৰ নিচিনা ওলাই গৈছে বা এলাৰ্জি টাইপ দেখা দিছে, তেনেহ'লে আপোনালোকে এই চিৰাপটো খোৱা বন্ধ কৰিব লাগিব। সম্পূৰ্ণৰূপে হেল্থ ছাপ্লিমেণ্ট এটা চিৰাপ, মাল্টিভিটামিন এণ্ড মিনাৰেল চিৰাপটো আপোনালোকে 130 ৰুপিছত যিকোনো মেডিকেল ষ্ট'ৰ বা ফাৰ্মাচীত অতি সহজতে লাভ কৰিব পৰা এটা চিৰাপ। বন্ধুসকল, এই চিৰাপটোক ব্যৱহাৰ কৰাৰ ফলত আপোনালোকে ইয়াৰ পৰা বহুত ভাল এটা ৰিজাল্ট পাব পাৰে। অন্যথা আপোনালোকে ডক্তৰৰ অনুমতি বা পৰামৰ্শ লৈ আপোনালোকে চিৰাপটো ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, এই চিৰাপটো চুগাৰ থকা পেচেণ্টে ব্যৱহাৰ কৰিব নালাগে। বন্ধুসকল, এই চিৰাপটো চুগাৰ ফ্ৰী চিৰাপ নহয়। চুগাৰ থকা পেচেণ্টে এই চিৰাপটো ব্যৱহাৰ নকৰিব। বন্ধুসকল, যিকোনো মেডিচিন ব্যৱহাৰ কৰাৰ আগতে ডক্তৰৰ অনুমতি বা পৰামৰ্শ লোৱাটো অতি জৰুৰী। আৰু যিকোনো মেডিচিন কিনাৰ আগতে মেডিচিনৰ মেনুফেকচাৰ এক্সপায়াৰী চোৱাটো অতি জৰুৰী।